স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি একদম গাড়ীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ দক্ষিণপাট সত্ৰলৈ। এইফালে হাজবেণ্ড পূৰা একদম গাড়ী চলোৱাত ব্যস্ত হৈ আছে। হাজবেণ্ড, মই আৰু ইয়াৰ পিছত মোৰ মা আৰু দেউতা, আমি দক্ষিণপাট সত্ৰলৈ যাব ওলাইছোঁ। গৈ আছোঁ এতিয়া, পোৱাগৈ নাই, গৈ পাই দেখাম আপোনালোকক সকলো। আহি পালোহি, এয়া প্ৰথমৰ গেটখন দি সোমাই গৈ আছোঁ এতিয়া। আমি আহিছোঁ আজি দক্ষিণপাট সত্ৰ দৰ্শন কৰিবলৈ। মোৰ লগত আছে মোৰ ঘৰৰ ধৰ্মনী আৰু আমাৰ মা আৰু দেউতা, শাহু, ফাদাৰ ইন ল এণ্ড মাদাৰ ইন ল আহিছে। এই ইয়াত সোমাবলৈ সোমাই আছে। মাজুলী ফুৰিব আহিছে, সেইকাৰণে আমি সত্ৰখন ফুৰাবলৈ আনিলোঁ। তেজপুৰৰ পৰা আহিছে ন? তেজপুৰৰ পৰা আহিছে, সুদূৰ তেজপুৰৰ পৰা আহিছে। সেইকাৰণে দেখাই আহিলোঁ। মা আৰু দেউতা এতিয়া ভিতৰত দৰ্শন কৰিব গৈছে। দেখাম বাৰু আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আৰু দেউতা আৰু মা চাকি বন্তি জ্বলোৱাৰ পিছত ইফালে এয়া মা আৰু দেউতাই শহাপহু চাই আছে, লগতে আমিও চাইছোঁ। এতিয়া আমি দক্ষিণপাট সত্ৰৰ পৰা যাব ওলালোঁ। এতিয়া আমি আৰু এখন সত্ৰত যাম, চামগুৰি সত্ৰ। আপোনালোকক দেখাই থাকিম, আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আমি দক্ষিণপাট সত্ৰৰ পৰা আহি আছোঁ। এতিয়া আমি চামগুৰি সত্ৰ যাম। এতিয়া আমি আহি পেলাই এয়া চামগুৰি সত্ৰ পালোহি। ভিতৰলৈ যাম আৰু লাহে লাহে আপোনালোকক ভিতৰৰ সকলো পৰিৱেশ দেখাম। মুখা পিন্ধাই নেকি মা? পিন্ধাও। ৰাৱণৰ মুখ মই পিন্ধো ধৰাচোন। চামগুৰি সত্ৰখনৰ বিষয়ে সত্ৰখনৰে সত্ৰাধিকাৰ এজনৰ পৰা এই মুখাবোৰ কেনেকৈ বনায়, কেনেকৈ কি কৰে, তাৰ বিষয়ে কিছু কথা জানি লওঁ আহক। হয়, আমাৰ এইখন হ'ল চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধ্বজ সিংজনীয়ে প্ৰতিষ্ঠা এখন সত্ৰ। তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধ্বজ সিংহই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা চাম গছৰ গুৰি, সেইকাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্নযাত্ৰাৰ ভাওনা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে, আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ এই মুখাশিল্পটো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে সংগীত নাটক একাডেমীৰ যোগেদি। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম
চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। এইখন মোৰ পিতৃৰ নাম প্ৰশান্ত দেৱ গোস্বামী। তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে। এয়া চন্দ্ৰলালমান সিং আব্দুল কালাম তেতিয়া বিজ্ঞান ভৱনত তামোল পত্ৰ প্ৰদান কৰিছে। আৰু আমাৰ মুখা বনোৱা পদ্ধতিটো এইটো। প্ৰথমতে এনেকৈ বাঁহৰ কাঠিয়ে কৰোঁ, তাৰপিছত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত গৰু গোবৰৰ চেহেৰা বনাওঁ, তাৰপিছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত ৰং 5টা পৰ্যায়ত বনাওঁ। আৰু এই মুখাকে আমি 3 ভাগত বনাওঁ। ইয়াত জানো দেখিছেনে ভগৱানৰ বিষ্ণুৰ বৰ মুখা বুলি কয়। তাৰ কাষতে আছে এয়া নৰসিংহ, লুটকাই মুখা বুলি কয়। আৰু এই চৌকেছত থকা এইবিলাক মুখ মুখা। আমি 3টা ভাগত বনাওঁ। আৰু এই মুখাকে আমি বিভিন্ন ভাওনাত ব্যৱহাৰ হয়, যেনে সীতাহৰণ বালিব ৰাৱণ বধ, দশ অৱতাৰ, শ্ৰীকৃষ্ণ কলংক মোচন, ৰাসলীলা, এইবিলাকত এই মুখা ব্যৱহাৰ হয়। ঠিক আছে, ধন্যবাদ দিয়ক। মা আৰু দেউতাৰ লগত ফটো কেইকপিমান উঠি লওঁ। কাগজৰে বনোৱা এয়া গণেশ বাবা। এইটো চাইডে আকৌ এয়া তেওঁলোকে নিজেই হাতৰে এয়া মূৰ্তি মুখাবোৰ বনায় আৰু মূৰ্তি বুলিয়ে কৈছোঁ। ইফালে আমি সত্ৰৰ পৰা আহি পেলাই বাহিৰে বাহিৰে আমাৰ মাহী এজনী ঘৰলৈ গ'লোঁ। আমি যাম বুলি মাহীহঁতে গম নাপায়, গাড়ীৰ পৰাই ফোন কৰিছিলোঁ, যাম বুলি আগতে কোৱা নাছিলোঁ। আমি গৈ পোৱাৰ লগে লগে ধুমাধুম ভাত বনালে বৌ আৰু ভণ্টীয়ে। এয়া দাইল, ঘৰৰ আলু, মাছ ফ্ৰাই, ডিম বইল কৰি দিছে, আকৌ এনেকৈ কিবা ভাজি বনাইছে। খাই বৈ উঠি আহিবৰ সময়ত চবৰ লগতে ফটো এখন উঠি ল'লোঁ স্মৃতি হিচাপে ৰাখিবলৈ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰবাৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। চাই থাকিব মোৰ ভিডিঅ'বোৰ। যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই বাই।